জয় জুবিন দা সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন এখনত টেপ মাৰি লৈ আহিব লাগিছিলে এইখিনি পা হাৱা সকলোকে ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জনালো 2026 জুবিন দা বিহীন ৰঙালী বিহু 2026 প্ৰথমটো দিন अबे जल्दी बोल कल सुबह पनवेल निकलना है रोम रोम भाइयों सिस्टम पार देंगे আমাৰ আজি ৰঙালী বিহু কাৰণে ইয়াত গা ধুবৰ কাৰণে আমাৰ এইটো লৈ আহিছোঁ পোৱালিটো এইটো পোৱালিটো এইটো এখন পোৱালিটো কিবা এটা कौन है ये लोग कहाँ से आते हैं আমাৰ দে হেল্ল' গাইজ বুলি কোৱা আমাৰ বিহুৰ ৰঙালী বিহু আজি প্ৰথমটো ৰঙালী বিহু আমাৰ জুবিন দা বিহীন ৰঙালী বিহু মনটো ভাল লগা নাই তেওঁ কি কৰিব আজি 2026 প্ৰথমটো ৰঙালী বিহু সকলোকে মোৰ আন্তৰিক শুভেচ্ছা থাকিলে জুবিন দা আদৰ্শ লৈ জীয়াই থাকিব লাগিব কি কবি তাৰ আদৰ্শটো এয়া আমাৰ বিহু আমাৰ ইয়াত চিভিল চেঞ্চ বস্তু এটা দেখাম জিৰ' চিভিল চেঞ্চ মানে কি বুলি কয় মদৰ বটল এয়া জিৰ' চিভিল চেঞ্চ য'তে ত'তে বস্তু লেতেৰা পেতেৰা কৰি থয় জিৰ' চিভিল চেঞ্চ আমাৰ ইণ্ডিয়াত চিভিল চেঞ্চ বস্তুটোৱে নাই নেকি না ইণ্ডিয়ান হেপী বিহু গাইজ হেপী বিহু জয় জুবিন দা বুলি কয় জয় জুবিন দা সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আগন্তুক দিনবোৰ সকলোৱে ভালে হওক তাৰে কামনা কৰিলোঁ